আমাৰ প্ৰগ্ৰামটো ৰাতিপুৱা 11মান বাজিৰ পৰা ষ্টাৰ্ট কৰিব দিছিলে সেইবাবে আমি ৰাতি আহিবলগীয়া হ'ল আৰু আমাক ৰুম দিছিলে থাকিবৰ কাৰণে আমিনো কেনেকুৱা ধৰণৰ ৰুমত আছিলোঁ আপোনালোকক তাকে দেখাব চেষ্টা কৰিছোঁ আপোনালোকে চাই নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে সদৌ হাউলি ৰঙালী বিহু উদযাপন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰিছে আৰু সেই সাংস্কৃতিক অনুষ্ঠানত আমাৰ জোনবিল বিহুৱা দলটিক নিমন্ত্ৰণ হিচাপে আগবঢ়াইছে আমিনো কেনেধৰণে বিহু প্ৰদৰ্শন কৰোঁ আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ অনুষ্ঠান ইয়াত আয়োজন কৰিছে সেই আপোনালোকক তাকে দেখাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব সম্পূৰ্ণৰূপে চাই যাওক আমি প্ৰগ্ৰাম কৰাৰ পাছতে গায়ক প্ৰিয়ংকা ভৰালী বাই গান ষ্টাৰ্ট কৰিব আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব সম্পূৰ্ণৰূপে চাই থাকক নাচনী নাচনী এইফালে মেকআপ কৰি পুৰা কিমান টাইমত আছে প্ৰগ্ৰাম নাজানো মেকআপ কৰা নাই হোৱা নাই কিবা এটা কোৱা নমস্কাৰ এয়া ঢুলীয়া অৱস্থা নাচনী খোপাও বান্ধি দিবলগীয়া হয় ঢুলীয়া ৰেডি ধুতি চুটি পিন্ধি ৰেডি নাচনীয়েহে মাৰি দিব লাগিছিলে আকৌ ঢুলীয়াক মাৰি দিছে যে বৰ্তমান আমি ড্ৰেছ পিন্ধি ৰেডি এতিয়া বিহু প্ৰগ্ৰাম কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টি বিহু প্ৰগ্ৰামো আপোনালোকক দেখাম আৰু বেলেগ অনুষ্ঠানো আছে বেলেগ অনুষ্ঠানো আপোনালোকক দেখাম বিহু প্ৰগ্ৰাম দেখুৱাৰ আগমুহূৰ্তত আমি আপোনালোকক হাউলি ৰাস মন্দিৰটো সম্পূৰ্ণৰূপে দেখাব চেষ্টা কৰিছোঁ হাউলি ৰাস মন্দিৰ মেইন মন্দিৰ মূলভাগ মূৰ্তি স্থাপন কৰা হৈছে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ আৰু এইভাগেই হৈছে হাউলি ৰাস মন্দিৰ মূল মন্দিৰ ভাগ শ্ৰীকৃষ্ণই যেনেকুৱা ধৰণৰ লীলা কৰিছিলে ঠিক তেনেকুৱা ধৰণৰ সকলো লীলাই ইয়াত ৱালত মানে মূৰ্তি হিচাপে স্থাপন কৰি থৈছে তেখেতসকলে মই ইমান বিশেষ নাজানিম এইখিনি কিহৰ যুদ্ধ এইভাগ হৈছে শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত দাঙি ধৰিছিলে শ্ৰীকৃষ্ণই বস্ত্ৰহৰণ কৰিছিলে যেতিয়া গোপিনীসকলে গা ধুইছিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই বস্ত্ৰবিলাক লৈ যায় গছৰ ওপৰত থৈছিলে আৰু তেতিয়াই মানে এনেকুৱা অৱস্থা শ্ৰীকৃষ্ণও কম নাছিলে কালী দমনৰ নাটখন আপোনালোকে চাইছেই চাগে কালী দমনৰ নাটখনত গোটেইখিনি আছে এইখিনি কালী দমন দৃশ্য মই ইমান বিশেষ নাজানো বাৰু পুতনাক হত্যা কৰা হৈছিলে কাৰণ পুতনাই শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে আহিছিলে সেই তেতিয়াই মানে শ্ৰীকৃষ্ণই পুতনাক হত্যা কৰিছিলে বসুদেৱ আৰু দৈৱকী কাৰাগাৰত থাকোঁতে মানে বিষ্ণু সাক্ষাৎ দেখা দিয়াত অৱস্থাত এইভাগ মূৰ্তি মূলভাগ এইভাগ আৰু তাৰ বিপৰীতে এইটো হৈছে মঞ্চ এই মঞ্চটোতে বিহু প্ৰগ্ৰেম হ'ব আৰু বেলেগ অনুষ্ঠানো পাতিছে তেখেতসকলে সেইবাবে আপোনালোকে ভিডিঅ'টো চাই থাকক সকলো দেখাম ভাল লাগিছে মানে পৰিৱেশটো ভাল লাগিছে মূল মন্দিৰভাগৰ লগতে কীৰ্তন ঘৰ আছে কীৰ্তন ঘৰত ভকতসকলে মানে তাতে প্ৰসংগ কৰে নাম কীৰ্তন কৰে আৰু আপোনালোকক তাকে দেখাব চেষ্টা কৰিম আহক ভিডিঅ'টো মই চালে কেনেকৈ হ'ব আপোনালোকেওতো চাব লাগিব সেইবাবেহে মনে মনে হ'লেও ভিডিঅ' কৰিমেই আৰু আপোনালোকক দেখামেই ধেনুকাসুৰ বধ শ্ৰীকৃষ্ণই মানে কেনেধৰণে ধেনুকাসুৰক বধ কৰিছিলে সেইটো মানে থৈ দিছে আৰু এফালে হৈছে অঘাসুৰ বধ বকাসুৰ বধ আৰু এফালে হৈছে বৎসাসুৰ বধ যমলা অৰ্জুন লৱণুচুৰ আমি লৱণুচুৰ বুলি কওঁ কিন্তু ইয়াত লৱণীচুৰ আছে এফালে হৈছে চক্ৰবাদ অসুৰ বধ চক্ৰবাদ অসুৰ পুতনা বধ আয়োধুমা চিগালৰ ৰূপতে মায়া জায়া আগতে অনন্তে ধৰিলে ছায়া বসুদেৱ পিতায়ে কৃষ্ণ কোলাত লৈ পাৰ হৈলা ভৰা যমুনাৰ
যেতিয়া শ্ৰীকৃষ্ণ জন্ম হৈছিলে তেতিয়া মানে কাৰাগাৰত থকা এই দুটা টোপনি গ'ল আনফালে হৈছে বিশ্বৰূপ দৰ্শন মানে গোটেই সমস্ত পৃথিৱীখনে দেখা পাইছিলে মাতৃয়ে আৰু তেতিয়াই মানে এইটো দৃশ্য শ্ৰীকৃষ্ণ মল্লযুদ্ধ শ্ৰীকৃষ্ণই কাৰ লগত মল্লযুদ্ধ কৰিছিলে মই নাজানো কংসবধ বুলি জানো শ্ৰীকৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰেৰণ কৰিছিলে তেতিয়া এইখিনি অৱস্থা ইফালে ভিডিঅ'ত ব্যস্ত হৈ আছোঁ ইফালে আকৌ আমাৰ বিহু টিমটো ৰখি আছে মোৰ কাৰণে মই তথাপিও ভিডিঅ' কৰিমেই তথাপিও আপোনালোকক দেখামেই কাৰণ মই চালে নহ'ব আপোনালোকেও চাব লাগিব ফুল ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটোতে আপলোড কৰা আছে আপোনালোকে চাই ল'ব পাৰিব ইয়াত যদি মই গোটেইটো ভিডিঅ' দি দিওঁ বহুতখিনি দীঘল হৈ যায় আপোনালোকে অলপ আমনি পাব চাই সেইবাবে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব